আইও এইকেইজনীয়ে কেনেকে হালা কৈ আহি আছে ঐ কি কৰ এতিয়া ক'লে পলাও পিছফালে দৰ্জাও নাই নহয় ওলাই যাবলে ঐ এইটো মনে মনে থাকচোন মনে মনে থাক ঐ এইকেইজনী ওচৰে পাবহি এতিয়া কি হ'ব বাৰু দেউতা এতিয়া কি কৰা চন্দা চামেলি এইকেইজনী কেনেকৈ ভূত বনি গ'ল ঐ মই মেখেলাই হাগি পাম এতিয়া তুই এইজনী মনে মনে থাক ধৰি লৈ যাব গম পাবি ঐ দেউতা মই সাধু এটা শুনিছিলো দেই ভূতৰ গাত বোলে মুতি দিলে ভূত পলাই তুমি মুতি দিবা নেকি এইকেইজনীক গাত ঐ তই পাগল হলি ৰতন চাপৰি মাইকী মানুহৰ মুখৰ আগত মুতিবলে মোৰ কি লাজ চৰম নাই আইও এইকেইজনী ভূত বনি আছে এতিয়া ভূতৰ আগতো লাজ লাগে নে তোমাৰ লাল দুপাট্টি চুৰেল ঐ দেখতে আছে মাইকী মানুহ এজনী গোন্ধ পাইছো তহঁতি লুকাই থাকি কিবা জীৱ পাৰিম বুলি ভাবিছ আমি ভূত হয় ভূত চব গম পাওঁ পলা 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 কি যে মিঠা মিঠা তেজৰ সুগন্ধ এইজনীৰ তেজ খাই এইজনীকো ভূত বনাও কুটকনা ঘৈণীয়েক কুটকনা মানুহজনী তেজ খাব নালাগে মই তাতলে চাহ অকণমান বনাই দিওঁ চাহকে খাই যাবি দে কোন কুটকনা ঘৈণীয়েক ঐ মই লাল দুপাট্টি চুৰেল আমি গোটেইখিনি একলগ হৈ ভূত বিচাৰি ফুৰিলে ভূত নেপাওঁ দুভাগত ভাগ হৈ যাব লাগিব আপোনালোক সেইফালে যাওক আমি এইফালে যাওঁ ঠিক আছে কুলাই যা ঐ যেতিয়াই ভূত দেখিব শমশান বাবাই দিয়া পানীখিনি গালে মাৰি পঠিয়াই দিব বল জলদি যাওঁ আমাৰ মানুহকেইজনীয়ে নহ'লে গোটেই গাঁৱৰ মানুহক ভূত বনাই দিব এতিয়া আমি এইফালে গোটেই চুকটো ঘূৰোংগে আপোনালোকে সেইফালৰ চুকটো পুৰা ঘূৰিব ইয়াতে ওচৰে পাজৰে ক'ৰবাত থাকিব বল ঐ মোৰ মানুহজনীক এতিয়ালৈকে বনালে আৰু এইকেইজনীয়ে ভূত বনাই পেলালে হ'বলা সেইকাৰণে আপোনাক কৈছিলো দেউতা গায়ে চাই মুতি দিবলে ভূত পলালেহেঁতেন নহয় একেটা কথাকে তই চেপেটা কৰি নাথাক হলে দেই মোৰোতো লাজ চৰম বুলি বোলা বস্তু এটা আছে এতিয়া পিছে কি কৰে কুটকন পোনাহতি শমশান বাবাৰ ওচৰলৈ কিবা উপায় বিচাৰি গৈছে নহয় সিহঁতকে বিচাৰি যাওঁ বল ঐ ল'ৰাটো এইটো আকৌ কিহে গুজৰিছ বাঘে গুজোৱা দৰে ঐ দেউতা বাঘ নে ভূত পলা তহঁতি মোক একো কৰিব নোৱাৰ গোটেই গাঁওখন মই ধ্বংস কৰি দিম সবকে কামুৰি কামুৰি ভূত বনাওঁগে আমাৰ দৰে তেজ খাম বল ঐ মাইকী মানুহৰ তেজ খাম চালকী মানুহক কামুৰি কামুৰি ভূত বনাম বল কুলাই চব চেচ মোৰ মানুহজনীকো কুটকনা ঘৈণীয়েক আৰু পোনা ঘৈণীয়েকে মিলি দুইজনীয়ে বনাই পেলালে ভূত কি কয় পিতৌদা মোৰ মানুহজনীয়ে যিটোহে মৰচিয়ৰ মাৰিছে পোনা ঘৈণীয়েক আৰু কুটকনা ঘৈণীয়েকে চালে একেবাৰে বগুৱাই কামুৰিলে মোৰ মানুহজনীক পিতৌকাই গবা মাৰি ধৰি থব লাগিছিলে সেই গেন্ধেলি ভূতকেইজনীক ধৰি থব পাৰে একেবাৰে দাঁত চাত নিকটাই যেনেকেহে আহে বলক পিতকাইটি তেতিয়াহ'লে দেৰি নকৰোঁ সোনকালে যাওঁ আপোনালোকৰ ঘৰলৈ আইও কোলাই বলক মানে তই কি ভুকুৱাই ভূত উলিয়াবি নেকি ধেত তেৰিকা আমি শমশান বাবাৰ ওচৰলৈ গ'লো নহয় হাতত দেখা নাই নেকি এই ঘটিটো
চংচান বাবাই একদম মন্ত্ৰ মাৰি গংগা জল উলিয়াই দিলে এইখিনি বোলে গাত ছটিয়াই দিলে ভূত পলাব বঢ়িয়া কোলাই ব'ল তেতিয়াহ'লে পতাপত যাওঁ আমাৰ ঘৰতে আছে এইকেইজনী ক'ত এতিয়ালৈকে আপোনালোকৰ ঘৰত থাকিব চাগে দৰ্জা চৰ্জা লগাই থৈ আহিলে জানো বাহিৰ ফালে নাই নেমাৰিলোঁ নহয় পিছফালে দি মুধচৰ ওপৰে যেনে তেনে ওলাই আহিলোঁ দুইটাই বল 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 পতাপত বল সেইকেইজনী বেছি দূৰলৈ যোৱা নাই তেতিয়াহ'লে এইডোখৰতে আছে ক'ৰবাত মই লাল দুপাট্টা চুৰেল তহঁতৰ তেজ খাবলৈ আহিছো সোনকালে মাইকী মানুহৰ তেজৰ গোন্ধ পাইছো আমি তেজ খাম চাম চাম চামেলি সোনকালে তহঁতক খাবি আজি খাবি মই গোটেই তিনিজনীয়ে চন্দ্ৰ ঘৰত কেনেকুৱা উৎপাত লগাইছে দেখিছ নাই এইবাৰ টাৰ্গেট মানে চন্দ্ৰ ঘৈণীয়েকক ভূত বনোৱা যা 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 কোলাই পতাপত যা এইকেইজনী গাত গংগা জল দলিয়াই দেগে যাবলৈও ভয় লাগিছে নহয় পিতৌদা মোকে যদি খেদা মাৰি গবা মাৰি ধৰেহি একো নহয় ব'ল কোলাই ময়ো যাম অকণমান দূৰৰ পৰাই ছটিয়াই দিম পানীটো মোৰ মানুহজনীয়ে কেনেকুৱা হেংঘাটিক ৰূপ ল'লে দেখিছ নাই দাঁত ছটা চা দেউতা মা ভাগৰ দাঁতকেইটা যদি তেনেকুৱাই হৈ থাকি যায় বৰ বেয়া কামুৰিব নহয় আমাৰ দুইটাকে তেজ খাম বুলি ৰৈ আছো উঠনি পা উঠিব পৰা নাই নেকি তহঁতি উঠ কৈছো নাই উঠ ইহঁতি এনেকে নেমানিব দৰ্জা ভাং ইহঁতৰ দুষ্ট আত্মা এইফালে আহ তহঁতক খতম কৰিবলৈ আহি গলো আমি চান্দা চামেৰি লগত পাংগা ল'বলৈ আহিছ নেকি কোন তহঁতি হা তেজ খাওঁ বল এইকেইটাকে ধৰি লৈ ইহঁতই তেজ খাওঁ বল আইঅ এই কুটকনৰ ঘৈণীয়েক পেটুলিজনী এজনী অকল খাওঁ খাওঁহে কৰি থাকে দেখিছনে মানুহ হৈ থাকোঁতেও খাওঁ খাওঁ কৰি থাকে এতিয়া ভূত হৈও খাওঁ খাওঁহে কৰি আছে ইহঁতৰ তেজ খাওঁ বৰ ধুনীয়া ধুনীয়া গোন্ধাইছে তেজ তেজ খালেই ইহঁতৰ আজি ধৰ ইহঁতৰ কোলাই তই কি ভেবা লাগি চাই আছ পানী ছটিয়াই দে আকৌ বয়তে পাহৰিয়ে থাকিছিলো কোলাই